নমস্কাৰ প্ৰিয় সতীৰ্থসকল। প্ৰায়ভাগ পাঠকে মোক ফেচবুক ইনষ্টাগ্ৰাম মেছেজত সদায় এটা অনুৰোধ কৰি আহিছিল যে মোৰ এখন ভাল লগা গ্ৰন্থৰ ৰিভিউ দিব। আৰু মই সেইকাৰণে নিৰ্বাচন কৰি আনিছোঁ অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক পাঠকৰ অতিকৈ মৰমৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউ। মাকাম, দেউলাংখু, পপীয়া তৰা সাধু, মায়াবৃত্তৰ পিছতে মোৰ এখন ভাল লগা অনন্য গ্ৰন্থ হৈছে মৰে অসম জীয়ে কোন। এইখন গ্ৰন্থত আপোনালোকে অসম আন্দোলনৰ বহু নজনা কথা শুনিবলৈ পাব। এটা বৃহৎ আন্দোলন হৈছিল। পুলিচ CRP নিৰ্যাতনৰ পিছতো অসমখন কেনেকৈ জীয়াই আছিল, সেই পথসন্ধিৰ সময়ত বহু বৰ্তমান বাঘা বাঘা নেতা, সমালোচক ব্যক্তিৰ জন্ম হৈছিল, সেই কথা কিন্তু এই গ্ৰন্থখনত ধুনীয়াকৈ উল্লেখ আছে। আৰু লগতে সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী মাতৃ সংগঠনৰ NSCNৰ লগত যে ইছহাক মুভে গোটৰ লগত কেন্দ্ৰৰ আলোচনা প্ৰাৰম্ভিকতা আৰম্ভ হৈছিল, সেই কথাও কিন্তু বৰ ধুনীয়াকৈ এই গ্ৰন্থখনত উল্লেখ আছে। লগতে আৰু এটা কথা মই সংক্ষিপ্তকৈ আওৰে কওঁ যে এই গ্ৰন্থখনত কিন্তু অসম আন্দোলনৰ পৰা কা আন্দোলনলৈকে যিসমূহ চুক্তি হৈছিল সেই চুক্তিসমূহৰ কথাও অলপ বিৱৰণ কৰি উল্লেখ কৰিছে। আৰু লগতে 855জন যে শ্বহীদে আমাৰ দেশৰ কাৰণে জীৱনটো অৰ্পণ কৰিছিল আৰু সেই শ্বহীদসকলক সাক্ষী কৰি যে অসম চুক্তি ৰূপায়ণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কেনেকৈ নস্যাৎ কৰিছিল, সেই বিষয়ে কিন্তু এক সাৱলীল ভাষাৰে এই গ্ৰন্থখনত বৰ ধুনীয়াকৈ উল্লেখ কৰিছে। এনে এখন তথ্যমূলক গ্ৰন্থ পালে হয়তো আপোনালোকৰো মন মগজু শীতল কৰি পেলাব। শেষত মই এই গ্ৰন্থখনৰ এটা জনপ্ৰিয় শ্লোগানেৰে শেষ কৰিছোঁ, যিহেতু বৰ ঠাচ খাইছে মোৰ বুকুৰ মাজত। আৰু সেই শ্লোগানটো হৈছে মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। ধন্যবাদ।